হেল্ল' নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল আৰু আমাৰো ভাল। এয়া মোৰ মাৰ ফালৰ পৰা দিয়া বিহুৱানখিনি আপোনালোকলৈ আগবঢ়ালোঁ। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। এয়া মা, মামা আৰু ভণ্টিহঁতৰ ফালৰ পৰা দিয়া বিহুৱানখিনি। এইখিনি আপোনালোকৰ বিহু ভালে ভালে গ'লনে? কাৰ কেনেকুৱা গ'ল জনাবচোন। আৰু লগতে আমি গোটেইবিলাকে লগ লাগি এটা মাৰ ঘৰত খানা খালোঁ। মামাহঁতৰ ঘৰখন, মোৰ ভণ্টিহঁতৰ ঘৰখন আৰু আমাৰ ঘৰৰ ভাইটি হাজবেণ্ড, আমি এনেকৈ লগ হৈ আটাই মিলি খানা এটা খালোঁ। চ' ভাল লাগে বছৰত এনেকৈ সকলোৱে এবাৰ লগ হওঁ। এনেতো কোনেও কাকো লগ পোৱা নাযায় বাৰু, কৰ্মব্যস্ততাৰ কাৰণে সকলোৱে ব্যস্তই হৈ থাকে নিজৰ নিজৰ কামত। তো বহুতখিনি আইটেম বনাইছিলে। এয়া মই ফটোৱে উঠাই আপোনালোকলৈ আপলোড দিলোঁ ভিডিঅ'টোতে। আচলতে কামৰ ব্যস্ততাৰ বাবে ভালদৰে ভিডিঅ' কৰিব সময়ে নহ'ল। আচলতে খুব ব্যস্ত হৈ আছিলোঁ, আটাইবোৰেই ব্যস্ত হৈ আছিলে কামত। আইটেমো বহুতখিনি হৈছিলে, তো খানাৰ জলপান, চাহ, বুট, ফল মূল, লগতে খানাৰ বহুতটা আইটেম, 9-10টা আইটেম বনাইছিলে। তো সেনেকৈ ব্যস্ত হৈ থাকিব লগা হোৱাই মই ভিডিঅ' বনাব নোৱাৰিলোঁ, সময়ে নাপালোঁ আচলতে। তো এনেকৈ কেইখনমান ফটো তুলিলোঁ, অকণমান ভিডিঅ' বনাই এয়া আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'টি চাই কোনে কেনেকুৱা পায় কমেণ্ট কৰি জনাবচোন, মোৰো ভাল লাগিব কমেণ্ট দিলে। তো আজিলৈ আহিছোঁ, ধন্যবাদ।